হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ গাঁৱত ৰাস। সেয়ে ৰাতিপুৱা উষা কীৰ্তন হ'ব বুলি চাইকেলখন লৈ ওলাই গ'লোঁ। গৈ দেখিলোঁ উষা কীৰ্তন কৰিব যোৱা গাড়ী দুখন আহিলে, কিন্তু গাড়ীত উঠা দৰ্শক এতিয়ালৈকে আহি পোৱা নাই। ইফালে চাই দেখিলোঁ এজন বন্ধু, তেওঁক বহুত দিনৰ মূৰত লগ পালোঁ। আকৌ ইংৰাজী কথা কৈ খুব ভাল পায়। ইফালে আকৌ আমাৰ ভাগিন ছোৱালীজনী এখোজ এখোজকৈ আহি আছে, আৰু এইফালে এজন বাপ আহিছে, কিন্তু বাপজনে বোলে ধুতি পিন্ধিব নোৱাৰে। এইফালে বাপজনক আকৌ আমাৰ দাদাজনে ধুতি পিন্ধাই দিছে। লাহে লাহে এয়া ভণ্টিকেইজনী ওলাই আহিছে, আৰু এইফালে ভাইটি তিনিটাই খোল তাল নেগেৰা লৈ ৰেডি হৈ আছে। সকলো আনন্দ মনেৰে সকলো গোপিনী ওলাই আহিছে। এয়া লাহে লাহে সকলো গোপিনী গাড়ীত উঠিবলৈ ধৰিছে। এইফালে আকৌ দাদাজনে ড্ৰাইভাৰক লাহে লাহে চলাবলৈ কৈছে, আৰু এইফালে সকলো গোপিনী গাড়ীত উঠি ৰেডি। এতিয়া আৰু সকলো এইজন আকৌ আমাৰ মূল ভকত, এইজন নহ'লে একো কামেই আমাৰ নহয়। আৰু এজনে আমাৰ ভকতজনক গাড়ীত উঠাই দিছে। সকলো উঠি হ'ল, লাহে লাহে আমাৰ উষা কীৰ্তনৰ যাত্ৰা আৰম্ভ হ'ল। উষা কীৰ্তন কৰি হৈ গ'ল। ভিডিঅ'টো ইমানেই আছিল। বাই বাই।